हेलो बंधुসকল मैं बजिदुल हक आपनालोকক সকলকে মাছুদা লেয়ার ফার্ম এন্ড হেচারি লৈ পুনরায় স্বাগতম জনাইছো। আজি এটা বিশেষ গুরুত্বপূর্ণ বিষয় লৈ আপনালোকৰ ওচৰত উপস্থিত হৈছো। এয়া হল বন্ধুসকল মই বৰ্তমান সময়ত আৰিয়াৰ লেয়াৰ কুকুৰা পালন কৰি প্ৰতি মাহত 50 পৰা 1 লাখ টকা ইনকাম কৰি আছো। মই কেনেকৈ আৰিয়াৰ লেয়াৰ কুকুৰা পালন কৰি প্ৰতি মাহত 1 লাখ টকা ইনকাম কৰি আছো ইত্যাদি কথা এই ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম। আৰু যদি আপোনালোকে বেকাৰ নিবনুৱা হৈ ঘৰতে বহি আছে, আগন্তুক দিনত মুৰ্গী পালন কৰিব বিচাৰি আছে, তেনেহলে আপোনালোকৰ কাৰণে এই ভিডিঅ'টো অতিকৈ গুৰুত্বপূৰ্ণ। ভিডিঅ'টো কটাকটি নকৰাকৈ সম্পূৰ্ণকৈ শেষলৈকে চাই ল'ব। তেন্তে বলক বন্ধুসকল আমি মূল বিষয়লৈ আলোচনা কৰোঁ। বন্ধুসকল, এইবিলাক হ'ল আমি পালন কৰা আৰাইয়াৰ লেয়াৰ মুৰ্গী। এইবিলাক মুৰ্গীক আমি কণী উৎপাদনৰ কাৰণে পালন কৰি আছোঁ। বিশেষকৈ এইবিলাক মুৰ্গী এবছৰত 250টাৰ পৰা 300টা পৰ্যন্ত কণী পাৰে আৰু 4 মাহ বয়সৰ পৰা কণী পাৰিবলৈ আৰম্ভ কৰে আৰু একেৰাহে 18 মাহ বয়সলৈকে কণী পাৰি থাকে। বিশেষকৈ এইবিলাক মুৰ্গীক কণী পাৰা মেচিন বুলি আমি ক'ব পাৰোঁ। তো যিয়ে নহওক বন্ধুসকল, আজিৰ বিষয়টো হ'ল যে আমি বৰ্তমান সময়ত আৰিয়াৰ লেয়াৰ মুৰ্গী পালন কৰি কেনেকৈ 1 লাখ টকা উপাৰ্জন কৰি আছোঁ। তো বন্ধুসকল, আমাৰ ফাৰ্মত বৰ্তমান 300ৰ ওপৰত প্ৰেন ব্ৰিড আছে, মানে কণী পাৰা মুৰ্গী আছে। আৰু বৰ্তমান সময়ত এইবিলাক মুৰ্গীয়ে আমাক 80ৰ পৰা 90%লৈকে কণী ডেইলি দি আছে। আৰু আমি প্ৰতিদিনত 230টাৰ পৰা 260টা পৰ্যন্ত কণী আমাৰ ফাৰ্মখনৰ পৰা উঠাই আছোঁ। যিহেতু আমাৰ সৰু সৰু এটা হেচাৰি আছে আপোনালোকে জানে, আৰু সেই হেচাৰিত আমি পোৱালি জগাই থাকোঁ আৰু সেইবিলাক পোৱালি আমি বিভিন্ন ঠাইত যিবিলাক দাদাই নতুনকৈ ফাৰ্ম আৰম্ভ কৰিছে তেখেতসকলক অৰিজিনেল পোৱালি আমি যোগান ধৰি থাকোঁ। তো যিয়ে নহওক বন্ধুসকল, আমি প্ৰতি সপ্তাহত 1700ৰ পৰা 1800 কণী আমাৰ ইনকুবেটাৰ মেচিনত বহাই থাকোঁ আৰু প্ৰতি সপ্তাহত আমি 1400ৰ পৰা 1500 পোৱালি জগাই থাকোঁ আৰু এই পোৱালিবিলাক আমি অসমৰ বিভিন্ন ঠাইত পঠাই আছোঁ। তো আপোনালোকে হিচাপ কৰি চাব, আমি প্ৰতি মাহত 50ৰ পৰা 1 লাখ টকা আমাৰ সেই মুৰ্গীৰ পৰা ইনকাম হৈ আছে। ইয়াৰ লগতে আমাৰ মাংসৰ বাবেও আৰিয়াৰ লেয়াৰ মুৰ্গী পালন কৰি আছোঁ, তাৰ পৰাও আমাৰ এটা ইনকাম আহি আছে। লগতে আমাৰ এটা কণীৰ বাবে, খোৱা কণীৰ বাবেও ফাৰ্ম বনাই আছোঁ আৰু আমি তাতো ইনকাম কৰিবলৈ আৰম্ভ কৰিম। তো যিয়ে নহওক বন্ধুসকল, বৰ্তমান আমাৰ ফাৰ্মত কণী আৰু মাংস দুটাৰ বাবে মুৰ্গী উৎপাদন হৈ আছে। এইবিলাক মুৰ্গী কণী আৰু মাংস দুটাৰ বাবেই ভাল। বিশেষকৈ আমি এই আৰিয়াৰ লেয়াৰ মুৰ্গীৰ লগত আজি 3 বছৰ ধৰি কণ্টিনিউ কাম কৰি আছোঁ। 80টা মুৰ্গীৰ পৰা আৰম্ভ কৰিছিলোঁ। বৰ্তমান সময়ত আমাৰ দুটা ফাৰ্ম মিলাই পিনে 700ৰ ওপৰতো মুৰ্গী আছে। তো যিয়ে নহওক বন্ধুসকল, আমি 0ৰ পৰা আৰম্ভ কৰিছিলোঁ আৰু বৰ্তমান সময়ত প্ৰতি মাহত 50ৰ পৰা 1 লাখ টকা ইজিলি ইনকাম কৰি আছোঁ। তো আপোনালোকেও যদি কোনোবাই বেকাৰ নিবনুৱা হৈ বহি আছে, কণীৰ বাবে বা মাংসৰ বাবে মুৰ্গী পালন কৰিব বিচাৰি আছে, যিকোনো ধৰণৰ মুৰ্গীৰ লগত আপোনালোকে কাম কৰিব পাৰে। আৰু বিশেষকৈ স্পেচিয়েলিকৈ যদি আপোনালোকে কণীৰ বাবে পালন কৰিব বিচাৰি আছে, তেনেহ'লে আৰিয়াৰ লেয়াৰ মুৰ্গীৰ লগত কাম কৰিব পাৰে। আৰু বিশেষকৈ অৰিজিনেল পোৱালি লোৱাৰ বাবে আমাৰ স্ক্ৰীনত দিয়া নম্বৰৰ লগত কণ্টেক্ট কৰিব। আপোনালোকে আমাৰ ফাৰ্মো ভিজিট কৰিব পাৰে। আমাৰ ফাৰ্মৰ এড্ৰেছ ইয়াৰ আগতো দিয়া হৈছে ভিডিঅ'ত। আমাৰ ফাৰ্মৰ এড্ৰেছ হ'ল গাঁও বেছিমাৰী, পোষ্ট অফিচ ফকিৰা গ্ৰাম, ডিষ্ট্ৰিক্ট কোকৰাঝাৰ, অসম। কিয়নো অৰিজিনেল ব্ৰিডৰ লগত কাম কৰিলে আপোনালোকে নিশ্চয় আজি নহয় 2-3 বছৰ পিছত নিশ্চয় সফলতা পাব। তো যিয়ে নহওক বন্ধুসকল, সকলোৱে ভালে থাকক, সুস্থ থাকক, ইয়াকে কামনা কৰি আজি ইয়াতে সামৰিছোঁ।